আজি মই বনাবলৈ লৈছো চেনি নিদিয়া কল পিঠা নাইবা ভীমকলৰ পানী পিঠা। কল পিঠা বনাবলৈ আমাক লাগিব চাউলৰ গুড়া। মই ইয়াত খুন চাউল ব্যৱহাৰ কৰিছো। খুন চাউলখিনি 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। তাৰ পিছত সেইখিনি টুকি লৈ অলপ সময় শুকুৱাৰ পিছত মিক্সিত ধুনীয়াকৈ গুড়া কৰি ললোঁ। আৰু মই 3টা এনেকৈ ভীমকল লৈছো। আপোনালোকে বেলেগ কলো ল'ব পাৰে, কিন্তু ভীমকল ল'লে টেষ্টটো বেছি ধুনীয়া হয়। এতিয়া মই এনেকৈ এখন চালনী লৈছো আৰু তলত এটা চৰিয়া পাতি লৈছো। এতিয়া কলখিনি ধুনীয়াকৈ গুচাই লম। এতিয়া কলখিনি ধুনীয়াকৈ ভাঙি লৈ কলখিনি এনেকৈ হাতেৰে ধুনীয়াকৈ মোহাৰি মোহাৰি চালি লম। এয়া ধুনীয়াকৈ কলখিনি চালি ললোঁ। এতিয়া আমি ইয়াত চাউলৰ গুড়াখিনি দিম। মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে মিঠা বেছি খাব বিচাৰে তেতিয়াহ'লে ইয়াত চেনি অকণো এড কৰিব পাৰে, আৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে বনালে চেনি অকণ দি ল'ব পাৰে। কিন্তু এনেকৈ চেনি নিদিয়াকৈ বনালে যোনসকল আপোনালোক ডায়েটিঙত আছে বা ডায়েবেটিছ থকা সকল বা যোনে চেনি নাখায় তেখেতসকলৰ বাবে ভাল হয়। প্ৰথমতে আমি চালি লোৱা কলখিনি আৰু চাউলৰ গুড়িখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াৰ পিছত আমি লাহে লাহেকৈ পানী এড কৰি বেছি ডাঠ বা পাতল নোহোৱাকৈ এটা ধুনীয়া মিশ্ৰণ তৈয়াৰ কৰি ল'ম। মই ইয়াত খুন চাউল ব্যৱহাৰ কৰিছোঁ, কিন্তু আপোনালোকে ভাতৰ চাউলো ব্যৱহাৰ কৰিব পাৰে যদি খুন চাউল নাই। লাষ্টত এনেকুৱা ধৰণৰ কনসিষ্টেন্সি হ'লেই হৈ যাব। বেছি ডাঠো নহয়, বেছি পাতলো নহয়। এতিয়া প্ৰথমতে তেৱাখন গৰমাই লৈ তাত অলপমান ৰিফাইন অইল দি দিলোঁ।
তেলখিনি গৰম হোৱাৰ পিছত এনেকৈ সৰু বাটি এটাৰে এবাটি লৈ আমি তেৱাত দি দিম। এটা কথা মন কৰিব, দিয়াৰ লগে লগে এখন হেতা বা চামুচেৰে ধুনীয়াকৈ লৰাই গোলটো বনাই দিব, নহলে যদি দেৰি কৰি থাকে গোলটো বনাবলৈ অসুবিধা। এতিয়া আমি ঢাকনিৰে ঢাকি 2 বা 3 মিনিটৰ কাৰণে থৈ দিম। 2-3 মিনিট হৈ গ'ল। এয়া চাওকচোন ধুনীয়াকৈ হৈ গৈছে, ধুনীয়া কালাৰ এটাও আহি গৈছে ওপৰত। তিনি 4 মিনিটৰ পিছত প্লেটত ধুনীয়াকৈ উঠাই দিম। এয়া এটা হৈ গ'ল। ঠিক তেনেকৈ আৰু এটা বনাই লম। মই এবাৰ তেল দিয়া নাই কাৰণ আগৰ তেল আছেই। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ ঘৰত কিন্তু এইটো পিঠা সকলোৰে বহুত প্ৰিয়। এয়া কলপিঠা হৈ গ'ল। এটা পিঠা মই ফালি দেখুৱাইছো, চাওকচোন কিমান ধুনীয়া কোমল হৈছে আৰু খাবলৈও বহুত ধুনীয়া হৈছে। এনেকৈ আপোনালোকে ৰাতিপুৱা বা আবেলি চাহৰ লগত দিব পাৰে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা সেই টিলিঙাটো বজাই দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনখিনি আপুনি পাই থাকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।